वेलकम बैक टू माई चैनल बंधु बान्धवीসকল আজি মই এই লাষ্ট আৱাৰ প্ৰিপাৰেশ্যনৰ কাৰণে লাভ লোকচানৰ কেইটামান অংক লৈ আহিছোঁ আপোনালোকৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ হ'ব সম্পূৰ্ণকৈ চাব যাতে আপোনালোকৰ এতিয়াও কিবা কনফিউজন থাকিলে এটো ক্লিয়াৰ হৈ যায় সো পলম নকৰি বলক আমি ভিডিওটো আৰম্ভ কৰোঁ যদি ভাল লাগে চেনেলটো সাবস্ক্ৰাইব কৰিব এক নম্বৰ অংকটো আছে এ চেয়াৰ ইজ সোল্ড ফৰ ₹405 at a gain of 8% find its cost price মানে এটা চেয়ার চকী 405 টাকাত বিক্রি কৰি 8% লাভ কৰিলে ইয়াৰ কিনা দাম কিমান যদি বেচা দাম থাকে আৰু লাভ লোকসান দিয়া থাকে আমি কিনা দাম খুব ইজিলি উলিয়াব পাৰো কেনেকে যে বেচা দামক লিখিম মাল্টিপ্লাই কিনা দাম উলিয়াব ক'লে সদায় 100 ওপৰত যাব আৰু কিমান লাভ হৈছে যদি লাভ হয় প্লাস হ'ব লোকসান হলে মাইনাস হ'ব 8% লাভ মানে 108 ঠিক আছে এতিয়া এইটক যদি আমি কাটাকাটি কৰো সো ডেফিনেটলি আমি সোনকালে উত্তৰটো পাই যাম এটা 3 रे কাটিব পাৰি 3 3 গুণ 9 3 6 গুণ 18 আকৌ 3 रे 3 30 3 4 39 আৰু 3 5 গুণ 15 আকৌ 36 36 আৰু এটো 3 4 5 এটো আকৌ 3 रे 3 বৰং 36 3 4 গুণ 12 থাকিলে 3 5 গুণ 15 এতিয়া 12 আৰু 15 থাকিল 12 ক 3 रे কাটিলে 4 ইয়াক 3 15 45 আৰু 4 रे কাটিলে 25 গতিকে এতিও মাল্টিপ্লাই কৰিলে 5 25 125 5 হাতৰ হল 12 25 গুণ 25 12 35 37 375 গতিকে 375 ইজ দা আনসার অপশন বি গতিকে কিনা দাম সরি বেচা দাম আৰু যিকোনো লাভ লোকসান দিয়া থাকে কিনা দাম আমি কিন্তু খুব ইজিলি উলিয়াব পাৰো সেকেন্ড কোশ্চেন তো 20 খন ফাইল আৰু 15টা কলমৰ মুঠ দাম 950 টকা হলে 12 খন ফাইল আৰু 9 খন কলমৰ দাম কিমান হ'ব cost of 20 files and 15 pens is 995 what is the cost of 12 files and 9 pens together okay so এইটো আমি কৰিম কিনেকে ইয়াত হয়তো আপোনাক কনফিউজন হ'ব পাৰে যে বস্তুবিলাক বেলেগ বেলেগ দাম দিয়া আছে একো টেনচন নাই এটা শর্টকাট 20 আৰু 15 মুঠতে কিমান 35 35 ৰ দাম কিমান 995 টকা এতিয়া ফাইল বেছি আছে 12 আৰু 9 কিমান হল 21 গতিকে 21 খনৰ দাম কিমান ঠিক আছে গতিকে এইটো আমি এনেকে কৰিম 35 খনৰ দাম যদি 995 হয় তেন্তে এখনৰ দাম হ'ব কম আৰু 21 খনৰ দাম হ'ব বেছি গতিকে 21 ৰে মাল্টিপ্লাই কৰি দিলে হৈ গল এতিয়া 3 হাতেৰে কাটিলে 3 বাৰ হাতেৰে কাটিলে 5 বাৰ এতিয়া 5 ৰে কাটিলে 99 5 19 95 আৰু থাকিল 4 5 9 4 45 5 9 45 yes এটক যদি আমি মাল্টিপ্লাই কৰো তেনেহলে 3 9 গুণ 27 এর 7 থাকিল 7 3 9 গুণ 27 28 29 9 7 2 3 1 গুণ 3 2 5 গতিকে 597 টাকা অপশনটো 597 অপশন বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ ঠিক আছে নেক্সট অংক আছে এটা ঘড়ি 1140 টাকাত বিক্ৰী কৰিলে যদি 5% লোকসান হয় তেন্তে কিমান টাকাত বেচিলে 5% লাভ হ'ব তার মানে বিক্রি দামটো দিয়া আছে গতিকে আমি আগত কিনা দামটো উলিয়াই লওঁ কিনা দামটো উলিয়াৰ সহজ পদ্ধতি 1140 কিনা দাম ওপৰত 100 তলত প্ৰথম ক্ষেত্ৰত 5% লোকসান হৈছে মানে 100 একৰ পৰা 5 মাইনাস কৰিলে 95 ওকে এতিয়া এইটোক আমি 5 ৰে কাটিম 5 ৰে কাটিলে কিমান হ'ব 5 19 95 আকৌ 5 2 গুণ 10 থাকিল 1 14 5 2 গুণ 10 5 8 গুণ 40 ঠিক আছে এতিয়া এটোক আমি কিন্তু 19 ৰে কাটিব পাৰো 19 1 গুণ 19 থাকিল কিমান 3 38 2 90 মানে 2 1900 তার মানে আমার বস্তুৰ কিনা দাম কিমান 12 আৰু 100 পূৰণ কৰিলে 1200 ঠিক আছে এতিয়া এই 1200 টকা কিনা দাম তাৰ ওপৰত কিমান % লাভ হ'ব লাগে 5% গতিকে ইয়াৰ 5% কিমান হ'ব 5% হলে 5% হ'ব দুটা শূন্য গল 5 12 60 তাৰ মানে 60 টকা লাভ হ'ব লাগিব বস্তুটো কিনিছে 1200 টকা দি তার উপর 60 টাকা লাভ হ'ব লাগিব গতিকে কি মানত বেচিব লাগে 1260 টাকা তার মানে আমাক নেক্সট টাইম কৈছে 5% লাভ হ'ব লাগে গতিকে কিনা দামৰ উপর 5% মানে 1200 5% উলিয়ালে আমাৰ 60 আহে তার মানে বস্তুটো মানে 1200 টাকাত কিনিছে 60 টাকা বেছি দামত বিক্ৰী কৰিব লাগিব তার মানে বেচিব লাগিব 1260 গতিকে অপশন এ হল শুদ্ধ উত্তৰ এজন মানুহ এটা বস্তু 10% লোকসানত বিক্ৰী কৰে যদি তেওঁ বস্তুটো 75 টাকা বেছি দামত বিক্ৰী কৰিলে হয় তেন্তে 15% লাভ হলে বস্তুটোৰ কিনা দাম কিমান
A man sells an article at 10% loss. If he sells it 75 rupees more, then he gains 15% profit. So what is the cost price of the article? So you have to find out this one. Eto keneke uliam ami ইয়াত যেহেতু কোনো মানে হেৰি দিয়া নাই, খালি ডিফাৰেঞ্চ এটা দিয়া আছে, গতিকে আমি এই দুটাৰ ভিতৰত ডিফাৰেঞ্চ উলিয়াম। এটা বস্তু যদি 10% লোকচানত বেচে তাহলে কোষ্ট প্ৰাইচ 100 হলে সেলিং প্ৰাইচ কিমান হ'ব 90। আকৌ সেকেন্ড টাইমত যদি বস্তুটো 15% লাভত বেচে তেনেহলে কোষ্ট প্ৰাইচ 100 হলে বস্তুটো বেচিব লাগিব 115। ঠিক আছে, এতিয়া ডিফাৰেন্সটো কি আহিল, সেলিং প্ৰাইচৰ ডিফাৰেন্সটো কি আহিল? সেলিং প্ৰাইচৰ ডিফাৰেন্স আহিল আমাৰ 90 25 মানে 15, 90 পৰা 100 আৰু 15 25 ডিফাৰেন্স। এই 25 টকা ডিফাৰেন্স আহতে বস্তুটোৰ কোষ্ট প্ৰাইচ আমি কিমান ধৰিছো? এই 25 টকা ডিফাৰেন্স আহতে বস্তুটোৰ কোষ্ট প্ৰাইচ ধৰিছো আমাৰ 100, কাৰণ আমাৰ যেহেতু কোষ্ট প্ৰাইচ বিচাৰিছে গতিকে কোষ্ট প্ৰাইচটো আমাৰ ৰাইট সাইডে ৰাখিব লাগিব, আমাৰ যেটো ঐকিক নিয়ম আছে। তেনেহলে 25% মানে 25 টকা ডিফাৰেন্সত আহিল কোষ্ট প্ৰাইচ 100, গতিকে 75 টকা ডিফাৰেন্সত কোষ্ট প্ৰাইচ কিমান আহিব? 3 গুণ হল নহয়, 300 টকা হ'ব। তাৰ মানে এতিয়া 75 ওপৰত যাব আৰু এইটো তলত আহিব। 25 টকা ডিফাৰেন্স যদি 100 হয় তেনেহলে 3টা 25 মানে 300 টকা হ'ব। 300 টকা হ'ব বস্তুটোৰ কোষ্ট প্ৰাইচ, গতিকে বস্তুটোৰ কোষ্ট প্ৰাইচ হ'ব 300 টকা। অপচনটো মই দিয়া নাই যদিও, কিন্তু ইয়াৰ এনেকৈ আপোনালোকে উলিয়াব। নেক্সট অংকটা এনেকুৱা আছে যে এজন মানুহে 8400 টকাৰ চাহ কিনিলে। এটা চাহ কিমান কিনিছে এইটো দিয়া নাই। এতিয়া মুঠ চাহৰ 5 ভাগৰ 3 অংশ যদি 15% লাভত আৰু বাকি অংশ কিমান লাভত বা লোকচানত বেচিলে তেওঁৰ মুঠ লাভ 20% হ'ব। ইয়াত এটা কনফিউজন দিয়া আছে যে ইয়াত কিমান চাহ কিনিছে এইটো দিয়া নাই। এই ক্ষেত্ৰত এই অংকটো যদি আমি কৰিব যাওঁ তেতিয়াহলে কিন্তু ট্ৰেডিশনাল মেথডত আমাৰ চাহ x ধৰিব লাগিব, তাৰ পৰা আকৌ এতিয়া 8400 টকাৰ 20% মুঠ লাভ কিমান, তাৰ ভিতৰত তাৰে কিমান অংশ কিমান দামত বেচিলে, এইটো বহুত দীঘলীয়া অংক। কিন্তু পৰীক্ষাত শৰ্টকাট যেহেতু আছে এই কাৰণে এইবিলাক অংক দিলে আমি শৰ্টকাটতে কৰিব পাৰোঁ। কেনেকুৱা, যেহেতু প্ৰথম ক্ষেত্ৰত যেহেতু মুঠ লাভ হ'ব লাগিছিল তেওঁৰ 20% মাইনাছ তাৰ পৰা 15% লাভ অলৰেডি হ'ল। ঠিক আছে, এই 15% যে লাভ হৈছে এইটো কিহৰ ওপৰত হৈছে? 5 ভাগৰ 3 অংশৰ ওপৰত, গতিকে 5 ভাগৰ 3 অংশৰ 15%। আৰু চাহ যদি আমি মুঠতে 1 ধৰো তেনেহলে তাৰ পৰা কিমান বাদ যাব? 3 ভাগৰ 5। তাৰ মানে আলটিমেটলি এইটো যদি আমি কৰোঁ 5 ভাগৰ 2 থাকিব। ইয়াত কি থাকিব? 5 ভাগৰ 2 থাকিব বিয়োগ কৰিলে। ঠিক আছে, এতিয়া চাওক 5 3 গুণ, ইমান শৰ্টকাট একদম। 5 3 গুণ, ওপৰত থাকিল 3 3 2 9, তলত 2/5। এতিয়া এইটো কাটাকাটি কৰি 9 পৰা 20 পৰা 11 থাকিল আৰু এটা ভাগ কৰি দিলে, ওপৰত 5 নিচত 2, 5 11 55 2, এইটোক যদি ভাগ কৰি দিওঁ 2 2 গুণ 4 থাকিল 1, 7 2 গুণ 14 5, 27.5%। যেহেতু প্লাস মান আহিছে গতিকে লাভত বেচিব লাগিব। অপশন বি ইজ দ্য শুদ্ধ। গতিকে এনেকুৱা টাইপৰ যদি প্ৰব্লেম দিয়ে আপোনালোকে কি কৰিব? আপোনালোকে কিন্তু এটা কথা মনত ৰাখিব যে প্ৰথম অৱস্থাত যদি লাভ হয় মুঠ লাভৰ পৰা এই লাভটো মাইনাছ কৰি দিব লাগিব, আৰু এইটো কিমান অংশত লাভ হৈছে এইটোৰ পৰা উলিয়াই মাইনাছ কৰি দিব লাগিব। গতিকে এইটো হ'ল আমাৰ শৰ্টকাট অপশন। কেনেকুৱা লাগিছে? যদি ভাল লাগিছে কাইণ্ডলি চেনেলটো সাবস্ক্ৰাইব কৰি দিও। সো থ্যাংক ইউ ফৰ ওয়াচিং।